গাড়ীখন অকলে মানে মুভমেণ্ট কৰিব চাওক এইটোত মানে এইটো ঘূৰোৱাই নাই মই তথাপিও গাড়ীখন মানে সন্মুখৰ ফালে যাব দেখাই আছোঁ বাৰু এয়া চাব পাৰে গাড়ী মানে লাহে লাহে সাক্ষাৎ চলি চাব পাৰে মানে কেমেৰা চালে কেনেকুৱা কৰি আছে তোক মাৰিম কিন্তু কি লেংগুৱেজত কথা ক'লে মাৰিং নাৰিং গাইজ আশা কৰোঁ আপোনালোকে ভালে আছে আৰু এখন নতুন ব্লগ চলে আপোনালোকক স্বাগতম জনালোঁ প্ৰায় 10 দিন হৈ গ'ল দেৱালীৰ পিছত এইটো প্ৰথম ভিডিঅ' বনাই আছোঁ মানে আজিৰ ভিডিঅ'টোত মানে আপোনালোকক শিকাম বাৰু বাইক বাৰু কেনেকৈ ড্ৰাইভ কৰে বেলেগ বাইকত বেলেগ ৰকমৰ হয় আজিৰ বাইক যিটো আছে এইটোত চাব মানে বাইক এটা শিকিলে গোটেইকেইটা চলাব পাৰিব আৰু বাইক চলাব ল'লে দুটা কথা মনত ৰাখিব লাগিব এইটো বাৰু কম প্ৰথমে মোৰ ইণ্ট্ৰডিউচটো কৰি লওঁ হে দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ নাম হৈছে বলাই দাস আৰু মোৰ ইউটিউব চেনেলৰ নামটো হৈছে বলাই ব্লগ হে দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল বলাই ব্লগ ইয়াৰ পৰা আমি আজি ভিডিঅ'টো প্ৰথমে আৰম্ভ কৰোঁ গাই চাব পাৰে মোৰ লগত এয়া বাইক আছে NS 125ৰ মডেল যিটোৰ মডেল হৈছে 2021ত মানে মই আপোনালোকক দুটা কথা আগত ক্লিয়াৰ কৰি লওঁ মানে প্ৰথম যিটো হৈছে এইটো মানে আপোনালোকে গিয়াৰ চেঞ্জ কৰিব জানিব লাগিব নহ'লে কিন্তু গাড়ী বাৰু মানে চলাব পাৰিব কিন্তু চলাই কিনে মজা নাপাব আৰু 2 নম্বৰ হৈছে ক্লাছ কেনেকৈ লাহে লাহে এৰিব লাগে কেনেকৈ মানে কিবা কৰি মানে বাইকটো একদম মানে ল'ৰ পৰা হাই স্পীডলৈ কেনেকৈ চলাব লাগে ফুল্লি আজি ভিডিঅ'টো শিকাম বাৰু আজি ভিডিঅ'টো চাই থাকিব মানে স্প্লেণ্ডাৰ বাইক যিখন আছে তাতে গিয়াৰ বাৰু 4টা থাকে কিন্তু NS 125ৰ মডেল যিটা মানে পালচাৰ বাইক যিটো আছে মোৰ লগত ইটোৰ মানে গিয়াৰটো 5টা আছে দেখাই আছোঁ বাৰু ইয়াতে আপোনালোকে চাব পাৰে 5টা গিয়াৰ আছে প্ৰথমে মানে দেখাই লওঁ বাইকটো কি অৱস্থাত আছে চাব পাৰে এয়া নিউট্ৰেলত আছে প্ৰথমে মানে গিয়াৰ চেঞ্জ কৰি দেখাওঁ গিয়াৰ চেঞ্জ কৰিলেতো ষ্টেণ্ডটো উঠাই ল'ব লাগিব মোৰ লগত মই অকলে আহিছোঁ ৰ'বা কাৰোবাক মাতিলোঁ ঐ তোৰ নাম কি কি ৰণোজ বসাক তই অলপ ভিডিঅ' কৰিবি মোৰটো হা ভাইটি মই অলপ মানে বুজাই দিম তুই অলপ মানে ভিডিঅ' কৰিবি মোৰটো অ'কে দি আছোঁ তোক ৰ মই গাড়ীটো অলপ চলাই কিনে দেখাওঁ মানে ফাৰ্ষ্ট টাইমত মানে আপোনালোকে চাওক কেনেকৈ চলাব লাগে এইটো দেখাই দিওঁ তাৰপিছতে লাহে লাহে আপোনালোকক মানে ষ্টেপ বাই ষ্টেপ শিকাম প্ৰথমে মানে মই চলাই আহোঁ আপোনালোকে চাওক বাৰু তাৰপিছতে ষ্টেপ বাই ষ্টেপ আপোনালোকক শিকাই থাকিম চালে বাৰু মই বাইক বাৰু কেনে চলাওঁ মানে বাইক স্ল'লি চলাব আপোনালোকক মোৰ মানে ৰিকুৱেষ্ট আৰু য'তে যাব হেলমেটৰ ইউজ কৰিব আৰু এয়া আৰু এইফালে কণমানি ল'ৰাহঁতে স্কুলত মানে যিসকলে চাইকেল লৈ আহে তেখেতৰ চাইকেল লৈ চলাই আছে আৰু চাইকেল চলাই শিকি আছে এতিয়া বলক ভালকৈ আপোনালোকক ষ্টেপ বাই ষ্টেপ শিকাওঁ কোনোবা মানুহ লাগে মানুহ এটাক মাতি লওঁ তাৰপিছতে ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ এতিয়া মই চলাই আহিলোঁ আপোনালোকক লাহে লাহে শিকিব লাগিব আৰু চাব পাৰে আপোনালোকে মই চাবিটো প্ৰথমে অ'পেন কৰি দিলোঁ অ'পেন কৰি দিয়াৰ লগে লগে চাব পাৰে ইয়াতে নিউট্ৰেল লিখা আহিছে মানে গাড়ী এতিয়া ষ্টাৰ্ট ধৰিলোঁ একো নহয় বনি গ'লোঁ এইফালে যোৱা চাব পাৰে গাড়ীটো আমি চালু কৰি ল'লোঁ এতিয়াই মানে খেল এয়া ক্লাছটো ধৰি ল'ব আপোনালোকে ধৰি লোৱাৰ পিছত মানে তলফালে এয়া চাব পাৰে এয়া গিয়াৰৰ আছে এইটো এটা মাৰি দিব তলফালে মাৰি দিব লাহে কৰি আৰু চাব পাৰে ইয়াতে গিয়াৰ লাগি গৈছে আৰু এয়া বাওঁ হাতৰ ক্লাছখন লাহে লাহে এৰিব লাহে লাহে মানে একেবাৰে এৰি দিলে কিন্তু নহ'ব একেবাৰে এৰি দিছোঁ চাব পাৰে এয়া ষ্টাৰ্ট বন্ধ হৈ গৈছে একেবাৰে মানে কৰিলে নহ'ব মানে শ্ল' মানে মই দেখাই আছোঁ আকৌ বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকিলেহে গম পাব কেনেকুৱা কৰিব লাগিব আৰু চাব পাৰে আকৌ নিউট্ৰেল কৰি লৈছোঁ এতিয়া আকৌ গাড়ীটো ষ্টাৰ্ট দিম মই
আৰু চবৰে গাড়ীটো আকৌ ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া তলফালে এটা মাৰি দিওঁ, তলফালে মাৰি দিলে 1 হৈ যাব। আশা কৰোঁ আপোনালোকে গিয়াৰ কেনেকৈ চেঞ্জ কৰে এইটোতো গম পাইছে চাগে। তলফালে মাৰি দিছোঁ আৰু চবৰে ইয়াতে এটা গিয়াৰ লাগি গৈছে। ইয়াতে নিউট্ৰেল লিখা আছিল, এতিয়া ইয়াতে অন্ধকাৰ হৈ গৈছে। আৰু প্ৰথমে বাহঁতৰ ক্লাছখন মানে মিডিললৈকে এৰি দিব চবৰে। এয়া সম্পূৰ্ণ এৰিলে কিন্তু নহ'ব, মিডিললৈকে এৰি দিব। তাৰপিছতে ইয়াত এবাৰ কৈ আছোঁ গাইজ, এইটো মানে মিডিললৈকে মানে সম্পূৰ্ণ নেৰিব, মিডিললৈকে এৰিব। তাৰপিছতে চবৰে গাড়ীখন অকলে মানে মুভমেণ্ট কৰিব। চাওক এইটোত মানে এইটো ঘূৰোৱাই নাই মই, তথাপিও গাড়ীখন মানে সন্মুখৰ ফালে যাব, দেখাই আছোঁ বাৰু। এয়া চাব পাৰে গাড়ী মানে লাহে লাহে সন্মুখৰ ফালে গৈ আছে, চাব পাৰে। এয়া মানে মই এইটো ঘূৰোৱা নাই, তথাপিও গাড়ী চাব পাৰে মুভমেণ্ট কৰি আছে। মুভমেণ্ট কৰাৰ পিছত মানে দেখাই আছোঁ, এতিয়া কেমেৰাটো বেলেগ ফালত মানে মুভমেণ্ট কৰি আছে। কণমানি ল'ৰাই ধৰি আছে, সেইকাৰণে কৰিব পৰা নাই চাগে। মানে চাব পাৰে এয়া মই মানে এইটো ঘূৰোৱা নাই, তথাপিও গাড়ীটো মুভমেণ্ট কৰি আছে। এইটো মানে গোটেইখিনি যিমান দেৰিলৈকে আপোনালোকে ধৰি ৰাখিব পাৰে ধৰি ৰাখিব। গোটেইখিনি এৰিলে কিন্তু ষ্টাৰ্ট বন্ধ হৈ যাব। এইটো প্ৰথমে ঘূৰাব লাগিব অলপ, তাৰপিছতে এইটো লাহে লাহে এৰিব লাগিব। এয়া চাব পাৰে গাড়ীটো মানে মই এইটো ঘূৰোৱা নাই, তথাপিও মুভমেণ্ট কৰি আছে আৰু স্পীড চাব পাৰে এয়া 4ত হৈ আছে। এতিয়া বাৰু প্ৰপাৰলি ভিডিঅ'টো চাই গম পাইছে চাগে। এতিয়া মই মানে সম্পূৰ্ণ ক্লাছ কেনেকৈ এৰিব এইটো দেখাই আছোঁ বাৰু। আৰু গাইজ প্ৰথমে মানে এয়া মোৰ সোৱাদখন যে আছে, এইটো মানে লাহে লাহে মানে এইটো মানে ঘূৰাব লাহে লাহে, আৰু লাহে লাহে ঘূৰোৱাৰ পিছতে এয়া বাওঁফালৰটো দেখাই আছোঁ বাৰু। এইটো সোঁফালৰ মানে যিটো মানে হেণ্ডেল আছে এইটো ঘূৰাই দিব। তেতিয়া মানে এইটো সম্পূৰ্ণলৈকে এৰি দিলে কিন্তু নহ'ব, মানে লাহে লাহে প্ৰথমে আপোনালোকক শিকালোঁ। প্ৰথমে মানে মিডিলত কৰি ল'ব, তাৰপিছত মানে মিডিলত লোৱাৰ লগে লগে গাড়ীখন লাহে লাহে মানে মুভমেণ্ট কৰিব, অকলে লাহে লাহে ঘূৰাব। আৰু বাওঁফালে যিখন আছে এইখন লাহে লাহে এৰিব। আৰু চবৰে গাড়ীখন মুভমেণ্ট কৰি আছে লাহে লাহে। অলপ দূৰলৈকে যোৱাৰ পিছত লাহে কৰি মানে তলফালৰ পৰা ওপৰফালে মাৰি দিব, গিয়াৰ চেঞ্জ কৰি দিব। গিয়াৰ চেঞ্জ নকৰিলে এটা গাড়ীৰ ইঞ্জিনৰ পৰা শব্দ ওলায়ে থাকিব, আৰু লাহে লাহে চলাই থাকিব। আৰু যিমান স্পীড কোৱালিটি বঢ়াব খুজিব আপোনালোকে, ইমান মানে গিয়াৰটো চেঞ্জ কৰিয়ে থাকিব বাৰে বাৰে। আশা কৰিম মানে গম পাইছে চাগে। আৰু এবাৰ মানে প্ৰপাৰলি কৰি দেখাই আছোঁ। এইটা দে মানে তলফালে গিয়াৰ চেঞ্জ কৰি মানে শব্দ কমাব পাৰিব, আৰু যিমান মানে স্পীড বঢ়াব খুজিব মানে নিউটনৰ পৰা 1 কৰিব, 2 কৰিব, 3 কৰিব, 4 কৰিব, 5ত মানে মাৰি কেনে একদম মানে দূৰলৈকে যাব পাৰিব। এতিয়া মানে মই প্ৰপাৰলি মানে আকৌ একবাৰ দেখাই আছোঁ। একদম মানে প্ৰথমে আপোনালোকক অলপ কৰি শিকালোঁ, এতিয়া মানে আকৌ একবাৰ মানে আপোনালোকৰ কাৰণে বেষ্ট কৰি মানে দেখাই আছোঁ। আপোনালোকে গম পাব চাগৈ মানে ভিডিঅ'টো যিসকলে ভিডিঅ'টো চাইছে নাই, মানে প্ৰপাৰলি কৈ আছোঁ মই যেনেকুৱা কৰি মানে বুজাই আছোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে চাগে। আৰু যদি বুজি পোৱা নাই ভিডিঅ'টো মানে বাৰে আপোনালোকে স্কিপ কৰি চাব পাৰে। আকৌ একবাৰ কৰি চালে বাইক মানে মই যিটো বাইক লৈ আহিছোঁ এইটো বাইক চলাব শিকিলে আপোনালোকে যিকোনো বাইক চলাব পাৰিব। পালচাৰ কোৱা, NS কোৱা, KTM কোৱা, স্প্লেণ্ডাৰ কোৱা। এতিয়া বাৰু মই প্ৰপাৰলি বাইকখন চলাই দেখাই আছোঁ। চলোৱাৰ মানে যিটো ৰুল নহয়তো, মানে যেনেকৈ চলাব লাগে এইটো বাৰু শিকাই দিলোঁ। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এতিয়া অলপ মটৰ্ছ ব্লগ বনাই কিনে অলপ আপোনালোকৰ লগত বেয়া কৰি আছোঁ। মানে ভিডিঅ'টো ৰেগুলাৰলি আজিৰ পৰা আপলোড নকৰোঁ নেকি, মানে এক্সামো আহি আছে, 3rd ছেমিষ্টাৰৰ কিবা হয়, এক্সামত পঢ়িব লাগে। তাৰপিছতে আৰু কিবা কিবি প্ৰেক্টিকেল এক্সাম আহি আছে, সেইকাৰণে অলপ ষ্টাডিত মন দিছোঁ। কাৰণ BScটো প্ৰথমে কমপ্লিট কৰিব লাগিব, তাৰপিছতে কিবা কিবি কৰোঁ। আৰু ড্ৰিম বুলি ক'লে একো নাই। আৰু কি আশাত চলি চাব পাৰে, মানে কেমেৰা চালে কেনেকুৱা কৰি আছে। তোক মাৰিম কিন্তু কি লেংগুৱেজত কথা ক'লে, মাৰিং গম নাপাওঁ চাগে। দয়া কৰি আছোঁ, দেখা নহয়তো মানে অলপ মটৰ্ছ ব্লগ বনাম। সেইটোতো চাওক আপোনালোকে, ইমান দেৰিলৈকে চাইছে, অলপ চাই দিব। আৰু ভিডিঅ'টো ভাল পালে এটা ছাবস্ক্ৰাইবটো কৰি দিব। ফাইনেলি বাইকত উঠি লৈছোঁ, হেলমেটত কেমেৰাটো লগাই লৈছোঁ, লাহে লাহে বাৰু চলাই গৈ আছোঁ। এইটো আমাৰ গাঁৱৰ ৰাস্তা, গাঁও নহয়তো ৰোডেই হৈছে, ৰোডটো হয়। আৰু বৰষুণ আহিলে পানী নুঠে ইয়াতে। অলপ হাই স্পীডতে আহি আছোঁ, আৰু গাড়ীটো এতিয়া পাৰ্ক কৰি লওঁ। ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে ছাবস্ক্ৰাইবটো কৰি দিব।
দেখা কৰি আছোঁ নতুন ভিডিঅ'। তেতিয়ালৈকে জয় হিন্দ, জয় অসম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে বুজি পাইছে বাইক কেনেকৈ ড্ৰাইভ কৰে।